অনুজ গৌতমৰ কথাৰে লেম্প তুমি অনন্যা। লেম্প তোমাক নমস্কাৰ। দেখিবলৈ তুমি অতি মনোমোহা। লৌৰ চিমনিৰে আবৃত্ত তোমাৰ আকৃতি। গোটেই নিশাটো পোহৰে বিলোৱা আমাক। দুহাতত লৈ ফুৰো আমি ইফালে সিফালে তোমাক। বিদ্যুৎ নাথাকিলে তুমি হৈ পৰা আমাৰ অতি আদৰৰ। কেৰাচিন তেলত এগছি শিখাৰ পোহৰত উদ্ভাসিত হৈ উঠা পোহৰে বিলাবলৈ। আমাৰ পঢ়া কোঠা, ৰান্ধনীশাল অথবা শোৱনি কোঠা, জোনাকী পৰুৱাৰ তিৰবিৰ পোহৰৰ দৰে তোমাৰ এনে পোহৰত পঢ়া শুনা কৰি আমি হৈ উঠিছো একোজন ডাঙৰ মানুহ। এৰা ডাঙৰ মানুহ। প্ৰেমিকৰ চকুজুৰিও ধুনীয়া দেখো তোমাৰ পোহৰতে। কিন্তু বিদ্যুতৰ পোহৰত কেতিয়াবা তুমি হৈ পৰা এলাগী। কোঠাৰ এটি কোণত যেন আপোন পাহৰা হৈ আমাক পোহৰে বিলাবলৈ ৰৈ থাকা। সেয়েহে তুমি আমাৰ বাবে সদায় অনন্যা। লেম্প তোমাক নমস্কাৰ।